নমস্কাৰ, আমাৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভাবিলোঁ এটা নৰ্মেল ব্লগ বনাওঁ বুলি, গতিকে চাওকচোন। মই ইমান ভিডিঅ' বনোৱা মোৰ নহয়ে, তথাপিও ভাল ভাল ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব। ৰাতিপুৱা কাম বন কৰি এতিয়া চাহ খাব লৈছোঁ আৰু চাহ খাই আছোঁ। এতিয়া আৰু বাকী কামবোৰ আছেই মোৰ। গা চা ধুই আহিলোঁ, এতিয়া ভাতত লাগোঁ। এয়া ভাতত চিম্পুলকৈ বনাই আছোঁ, কিবাকিবি দালি বনাইছোঁ আৰু জিকা এনেকৈ আলুৰ সৈতে ভাজিছোঁ আৰু আলু পিটিকা বনাইছোঁ। যিহেতু বহুত গৰম পৰিছে, পাকঘৰত সোমাবই মন নাযায়, তেনেকেই বনালোঁ। এয়া ৰাতিপুৱাৰ ভাত ৰেডি, মানুহজনৰ কাৰণে বাঢ়িলোঁ আৰু মোৰ কাৰণে মই অলপ পিছত খাম আৰু মানুহজনক এনেকৈ বাঢ়ি দিলোঁ। এইটো কি গম পাইছেনে? এইটো মই চিমেণ্টৰ লগত ঘৰ মুচিছিলোঁ আৰু তাৰে চিমেণ্ট অলপ আছিলে, ঘৰ মোচাৰে বাঢ়ি গৈছিলে। তাৰপিছত মই কাপোৰ এখন দুজাপ কৰি লৈ পিনে এনেকৈ চিমেণ্টৰ লগত ভালকৈ মিলাই ল'লোঁ। সেইখিনিত মিলাই কিনে ইয়াতে উবিয়াই থৈ দিছোঁ। তলত এটা সৰু টেমা আছে, টেমাটোৰ ওপৰত উবিয়াই থৈ দিছোঁ। কি হয় চাওঁ, এইটো মই ভাবিছোঁ এনেকুৱা ফুল ৰোৱা এটা পট বনাম বুলি ভাবিছোঁ। হয়নে নহয় তাকে চাওঁ। আজি এতিয়া ৰ'দত দি থৈ দিছোঁ, কাইলৈহে দেখুৱাম। যদি হয় নহয় তেতিয়া কেনেকৈ বনাইছোঁ ভালকৈ এটা ভিডিঅ' কৰিম। কেনেকুৱা হয় মই আগতীয়াকৈ চাই লওঁ এইটো। এতিয়া দুপৰীয়া ভাবিলোঁ এটা কাম কৰোঁ, এনেকুৱা ধৰণৰ জুচৰ বটলবোৰ মই জুচ খাই হ'লে বটলটো ধুই থৈ দিওঁ, কিছুমান কামত আহে। গতিকে আপোনালোকক দেখুৱাওঁ মই আজি কিনো কৰোঁ। মই ইয়াতে লৈছোঁ দুডাল ব্ৰাছ, কিন্তু মোৰ এডালহে ইউজ হ'ল, এডাল এনেই ল'লোঁ। কিন্তু আপোনালোকে ইচ্ছা কৰিলে কিছুমানে গোটেই বটলটোতে ফ্লাপ কৰি দিয়ে কালাৰ, তেতিয়া আপোনালোকে ডাঙৰ ব্ৰাছো ল'ব পাৰে। মই গোটেই বটলটোত নকৰোঁ, মই একেবাৰে চিম্পলকৈ বনাম, মনলৈ যি আহিছে তাকেই বনাম আৰু আপোনালোকে ইচ্ছা কৰিলে বহুত বেলেগ বেলেগ ধৰণেৰে বনাব পাৰে। মই আৰু এটা বেলেগ ভিডিঅ'ত দেখাম বাৰু। আগতে মই অৰুণাচলত আছিলোঁ, তেতিয়া মই তেতিয়া মই দিনটো এনেই থাকোঁ, মই তেতিয়া এইবোৰে কৰি থাকোঁ, বহুত বেলেগ বেলেগ ধৰণে কিবা কিবি বনাই থাকোঁ। এইটো জাষ্ট মই এনেকুৱা ধৰণেৰে ফাৰ্ষ্ট বনাইছোঁ, বেলেগ ধৰণে বনাইছোঁ। গোটেই বটলটোত কালাৰ কৰি মই ওপৰত বেলেগ ডেক'ৰেট কৰিছোঁ, কিন্তু এইটো মই এনেকৈ ফাৰ্ষ্ট কৰিছোঁ। কিছুমান মই এনেকৈ কৰোঁ, একো ফুল নেৰাখোঁ, তাতে মই এই বটলত মানি প্লেণ্টটো দি দিওঁ। তাত যেতিয়া বহুত শিপা হৈ যায় নহয়, দেখিবলৈ বহুত ধুনীয়া লাগে, কিবা বেলেগ এটা ডিজাইন হয়। গতিকে আজি এনেকৈ কৰিছোঁ চিম্পলকৈ, কিন্তু দেখিবলৈ বহুত ভাল লাগিছে এইটো। Find a ways to articulate the feeling I'm going through. I just can't say I don't love you, 'cause I love you. Yeah, it's hard for me to communicate the thoughts that I hold, but tonight I'm gonna let you know. Let me tell the truth, baby, let me tell the truth. Yeah, you know what I'm thinking. আপোনালোকে ফুলপাহ অ'টত দি গ'লেই হ'ল এপাহ এপাহকৈ। ধুনীয়াকৈ মই ইয়াতে মাজতে ফুট কৰি দি দিছোঁ। এইটো বটলটোত ধুনীয়াকৈ কালাৰ কৰাৰ পিছত মই ইয়াতে মানি প্লেণ্ট এটা লগাই দিছোঁ, আৰু মানি প্লেণ্টৰ শিপাও দেখিছে। এয়া দেখিবলৈ কেনেকুৱা লাগিছে জনাব। এইটো মই সজাই থওঁ এতিয়া ধুনীয়াকৈ। এইটো মই ইয়াতে সজালোঁ, আৰু যেতিয়া শিপাবোৰ ওলাব বহুত ধুনীয়া লাগিব দেখিবলৈ। আপোনালোকৰো ইচ্ছা থাকিলে এনেকৈ বনাব পাৰে, পেলনীয়া সামগ্ৰীৰ পৰা কিবাকিবি। বেলি চেৱে বনালোঁ, আৰু ইয়াতে চাহ বনাম এতিয়া। আবেলি সকলোৱে এনেকৈ চাহ খালোঁ, আৰু ভিডিঅ'টো ভাবিলোঁ আজি ইমানতে সামৰণি মাৰোঁ। এনেকুৱা ধৰণৰ মই সৰু সুৰা ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম, আৰু আপোনালোকে ছাপোৰ্ট কৰিব। গতিকে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে হৈছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অল কৰি দিব, লাইক কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।